নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলটোলৈ আজি আমি পঞ্চমটো প্ৰশ্নৰ উত্তৰ দিয়া সকলৰ পৰা বিজয়ী আমি বাছনি কৰিবলৈ ওলাইছো আজি পঞ্চমটো প্ৰশ্নৰ আমি উইনাৰ সিলেক্ট কৰিম প্ৰসেস সদায় একেটাই আগৰ দৰে প্ৰসেস হ'ব আমি কমেন্ট পেস্ট কৰি দিম ভিডিও পেস্ট কৰি দিম কমেন্ট আহি পেলাই লটাৰী যোগে এটা উইনাৰ সিলেক্ট হ'ব আৰু এবাৰ কমেন্ট বহুত কম আহিল তাৰ বাবে আপোনালোকে ভিডিওবোৰ শেয়াৰ কৰিব যি হ'ব জয় হৈছে তেওঁলোকে অন্য ষ্টুডেন্টক ব্লগৰ বন্ধু-বান্ধৱী ভিডিওটো শেয়াৰ কৰক জয়েন কৰিবলৈ কক কাৰণ ইয়াত পইচা পাতি খৰচ কৰিব নালাগে লাইক এটা কৰিলে হ'ল চেনেলটো সাবস্ক্ৰাইব কৰিলে হ'ল আৰু লগতে কমেন্ট 3 বাৰ কৰিব পাৰিব গতিকে সকলোৱে জয়েন কৰক আৰু ভাল ভাল প্ৰাইজ নিবলৈ আপোনালোকে চেষ্টা কৰক আৰু যিমানে কমেন্ট বাঢ়িব তিমানে আমি প্ৰাইজবোৰ ভালৰ পৰা ভাললৈ নিবলৈ চেষ্টা কৰিম আজি উইনাৰ জনে পাব এটা ফ্লাক্স একেবাৰে বেয়া ফ্লাক্স নহয় যে 100 টকীয়া 150 টকীয়া প্লাষ্টিক বটল তেনেকৈ ধৰণৰ অনা নাই ফ্লাক্সটো আপোনালোকে চাব পাৰে সুন্দৰ ফ্লাক্স আপোনালোকে স্কুললৈ আনিব পাৰিব স্কুললৈ নিজৰ বেগত ধুনীয়াকৈ আনিব পাৰিব তাৰ পিছত ঘৰটো ইউজ কৰিব পাৰ্সোনাল ইউজৰ কাৰণে ধুনীয়া সুন্দৰ আৰু পানী বটল এটা লাগে সকলোৰে একেবাৰে লো কোৱালিটিৰ নহয় হাই কোৱালিটিৰ আৰু হাই কোৱালিটিৰ নেক বেনৰ পৰা আহিব WhatsApp গোটেইখিনি আহি থাকিব কিন্তু কমেন্টৰ ওপৰত গোটেইখিনি নিৰ্ভৰ কৰিব গতিকে ভিডিওবোৰ আপোনালোকে প্ৰত্যেকটো ভিডিওতে কমেন্ট কৰক উইনাৰ এবাৰ নহয় এবাৰ হ'ব চিন্তা কৰিব নালাগে যে এবাৰতে উইনাৰ হ'ব তেনেকুৱা নহয় তে পইচা পাতি একো দিব নালাগে আপোনালোকে জানে খালি কমেন্ট কৰিব লাগে আপোনালোকে কমেন্টটো কৰক আৰু একো কৰিব নালাগে তাৰ পিছৰ নেক্সট ভিডিওটো চাওক যে কোন উইনাৰ হৈছে প্ৰত্যেকবাৰেই কৰক এবাৰ নহয় এবাৰটো পাবই তেনেকুৱা ধৰণৰ কোনো কথা নহয় যে আপুনি এবাৰ হ'লৰ খেল শেষ তেনেকুৱা নহয় আমাৰ চলি থাকিব আমাৰ এইটো যেটো প্ৰতিযোগিতা আমাৰ কন্টিনিউ চলি থাকিব যেতিয়ালৈকে এই চেনেলটো থাকিব তেতিয়ালৈকে কন্টিনিউ চলি থাকিব আৰু আপোনালোকে পাৰ্টিসিপেট কৰি থাকক এতিয়া আমি আহিছো আজিৰ উইনাৰ সিলেকশন কৰিবলৈ প্ৰথমে কল আমি স্ক্ৰিন ৰেকৰ্ড অন কৰি লৈছো আপোনালোকে আমি উইনাৰ সিলেক্ট পাই গলো আপোনালোকে স্ক্ৰিনত দেখা পাইছে ঋতু বৰ্ণ আচাৰ্য বুলি আহিছে তেওঁ কন্টাক্ট কৰক তেওঁ শুদ্ধ উত্তৰ দিছে আমাৰ প্ৰশ্নটো আছিল কবলৈ পাহৰি গৈছিল প্ৰশ্নটো আছিল কোনজন মহাপুৰুষ বা কোনজন গুৰুক জগতৰ গুৰু বুলি জনা যায় তেওঁ শুদ্ধ উত্তৰ দিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শুদ্ধভাৱে তেওঁ লিখি দিছে আৰু তেওঁ বৰ্তমান উইনাৰ হৈছে আপোনালোকে স্ক্ৰিনতো দেখা পাইছে গতিকে তেওঁ আজিৰ উইনাৰ হ'ল আৰু তেওঁ আমাৰ কমেন্ট বক্সত গৈ কমেন্ট কৰক আৰু মই WhatsAppৰ লিংক দিম তাত গৈ তেওঁ কন্টাক্ট কৰক আৰু প্ৰাইজ পাবলৈ সক্ষম হওক কাইলৈ আকৌ পুনৰ এটা ভিডিও আহিব প্ৰশ্ন আপোনালোকে সকলোৱে জয়েন কৰক আৰু যিমান পাৰে শেয়াৰ কৰিব যিমান সংখ্যা বাঢ়িব কমেন্টৰ তিমান আমি প্ৰাইজ ভাললৈ দিবলৈ চেষ্টা কৰি যাম সদায় গতিকে ভিডিওতে আজিলৈ ইমানে আজিৰ উইনাৰ পাই গলো গতিকে ভিডিওটো চাই থাকিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব আজিলৈ আহিছো ধন্যবাদ